ভোলেনাথ শিব শম্ভু ভোলা মহেশ্বর গুরুদেব ঠাকুর জয়। মা জগৎজননী দুর্গতি নাশিনী জয়। আমার ঘৰতে থাকিলা, আমাক আশীৰ্বাদ প্ৰদান কৰিলা, সেয়েহে তোমাক আজি মই বিদায় দিম। বিদায় দিলেও মা তুমি আমাক এনেকেই সুখ শান্তি মা দুর্গতি নাশিনী জগতে জননী, মা দুর্গতি নাশিনী জগতে জননী, মা দুর্গতি নাশিনী জগতে জননী, মহিষাসুরমর্দিনী মা তুমি শিবমন্দিনী, মা জগতে জননী দুর্গতি নাশিনী, তোমাক আজি মই বিদায় দিছোঁ। তুমি এনেকেই ধৰালে প্ৰতি বছৰ আহি থাকিবা মা, সকলোকে শান্তি সমৃদ্ধি দি থাকিবা। যিয়ে যেনেকৈ মনত বাঞ্ছনা কৰিছে সকলোৰে মনৰ বাঞ্ছনা পূৰ্ণ সদায় জিলিকি থাকিব মা জগতজননী দুৰ্গতি নাশিনী জয়। মা দুৰ্গা মা মা জগতজননী দুৰ্গতি নাশিনী জয়। জয় মা দুর্গা দুর্গতি নাশিনী জয়। মা দুর্গা জয়। মা জয় বাবা বিনায়ক, মা জগৎজননী জয়। জয় মা দুর্গতি জয়। মই দশমীলৈকে মই নৱৰাত্ৰি কৰিলোঁ, কৰি আজি মাক বিসৰ্জন দিলোঁ। আৰু মায়ে যাতে এনেকেই পৃথিৱীলৈ প্ৰতি বছৰ আহি থাকে, আহি আমাক আশীৰ্বাদ প্ৰদান কৰি থাকে, এনেকেই যাতে ধৰাত আহি পেলাই সকলোকে সুখ শান্তি সমৃদ্ধি সদায় মায়ে দি থাকে, আশীৰ্বাদ কৰি থাকে, সেইখিনি প্ৰাৰ্থনা কৰিছোঁ। যিয়ে যেনেকৈ মনত বাঞ্ছনা কৰিছে সেই মনোবাঞ্ছনা পূৰ্ণ হ'ব লাগে, সকলোকে ৰক্ষা কৰি ৰাখিব লাগে। আমি এতিয়া ওচৰৰ মন্দিৰত যাব লাগিব, দুৰ্গা মণ্ডপত যাব লাগিব, আৰু আমি দশমীৰ যি নিয়ম সেই নিয়মখিনি কৰিব লাগিব। আজিদা চবকে মিলালো মোলৈকে নাই নহয় আহি যায়। ধৰি লওক যদি শিক্ষা ক্ষেত্ৰত একো অসুবিধা নকৰে নাই, শিক্ষা ক্ষেত্ৰত আমি এতিয়া পাৰিব মেডিকেল আপুনি এটা কাম কৰকচোন। চাৰিডাল পাঁচডাল নহয়, এডাল
আজি কিহৰ প্ৰতীক? আজি আমাৰ নাৰী শক্তিৰ প্ৰতীক, হয়নে নহয়? আজি নাৰী শক্তিৰ প্ৰতীক। পিছতে সেন্দুৰ খেলা যি পৰম্পৰা আছিলে, সেন্দুৰ দেৱীমাৰ শ্ৰীচৰণত সেন্দুৰ দিয়াৰ পিছতে ইগৰাকীয়ে সিগৰাকীৰ গালত সেন্দুৰ সানি এনেদৰে দেখিবলৈ পোৱা যায় যে আনন্দ কৰে। আৰু ছোৱালী যি পূজা মণ্ডপ আছে সেই পূজা মণ্ডপতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত সকলোৱে ইগৰাকীয়ে সিগৰাকীৰ গাত সেন্দুৰ সানি তেওঁলোকে বছৰটো যাতে এনেদৰে ৰঙীন হৈ থাকে আৰু দেৱীমাৰ অহা বছৰে যাতে মা এনেকৈ আহে, খুব সমৃদ্ধি লৈ আহে, গোটেই পৃথিৱীত যাতে শান্তি হয় নিশ্চিতভাৱে। আৰু তাৰ কাৰণে জল অৰ্থাৎ পানী ছটিওৱা হয় আৰু দেৱীক আগমন কৰা হয় যাতে তেওঁ পুনৰ আহি মন্দিৰলৈ যাতে নামি আকৌ ভক্তগণ ৰাইজক যাতে আশীষ নিৰ্মাণে প্ৰদান ओम भगवती माँ दुर्गा प्रथमे एविका नवरात्रि व्रत पालन कर व्रत चरित्र आजनके गुरुकुटी अपराध व्रत पालन एकादश खंडन कर व्रत पालन महापुण्यर फल एविका अभावना धन धान्य बृद्धि कर स्वामी उपजित सत्चिंत सत्यम प्रदान कर उपजित विद्यास्थान गठन कर उपयुक्त কর্মস্থান প্রাপ্তি করে এখানকার বৃহৎ সমৃদ্ধি